কাল নিশা এটা দুঃস্বপ্নৰ দৰেই ৰাতিটো শেষ হ'ল। পুৱতি নিশা এবাৰ ঘূৰি চালোঁ মোৰ পাছফালে থকা সৈন্যবাহিনীলৈ। চকু ফাটি পানী ওলাই আহিল। শাৰী শাৰী 13-14 বছৰীয়া ল'ৰাবোৰ, সিহঁতৰ মাজে মাজে আদহীয়া বুঢ়া, কোনো বাদ পৰা নাই। যিবোৰ বয়সত ডেকা, সিহঁত প্ৰায় প্ৰত্যেকেই আগৰ দিনৰ যুঁজত আহত হোৱা। কিছুমানৰ গাত আনকি থিয় হৈ থকা শক্তি কোনো নাই। জোৰ কৰি নিজকে থিয় কৰি ৰাখি মাথো মৃত্যুৰ অপেক্ষা কৰিছে। এশাৰীত দেখিলোঁ বিধৱা জয়াৰ 13 বছৰীয়া ৰাম, ওচৰত যদু খুৰা। এই বুঢ়া বয়সতো এহাতত তৰোৱাল, এহাতত ঢাল, কাষলতিৰ তলত সেয়া বোধ কৰোঁ লাৰু কৰি লোৱা পাশাৰ ঢালখন। এই মৃত্যুৰ বিভীষিকাৰ মাজতো পাশা ঢালৰ সংগ এৰিব পৰা নাই। খুৰাৰ ওচৰত একে সাজেৰেই আঁতৰি চকু ঘূৰালোঁ আৰু নোৱাৰি চাব সেইফালে। ভালকৈয়ে জানো ইহঁতৰ এটি প্ৰাণীও আৰু ঘূৰি নাযায়। আজিৰ মৰণ যজ্ঞতে সকলোৱে নিজৰ জীৱন আহুতি দি শত্ৰুৰ প্ৰথম আক্ৰমণতেই শেষ হৈ যাব। তাৰ পাছৰ কথা আৰু নাভাবোঁ। যি হয় হওক, চাবলৈ নাথাকোঁ, সেই ভাগ্য। লাহে লাহে পোহৰ হ'ল, বেলিও ওলাল। হয়তো এই কমলনগৰৰ বুকুত শেষ বেলিৰ উদয়। আজি সন্ধিয়া সি মাৰ যোৱাৰ লগে লগেই আমাৰ চেনেহৰ দেশখনো হয়তো চিৰদিনৰ কাৰণেই আন্ধাৰ হৈ যাব। আকৌ পোহৰৰ মুখ দেখিব নে নেদেখে কোনে জানে। সময় পাৰ হৈ গৈছে। বেলিটো ক্ৰমাৎ উজ্জ্বল হৈ আকাশৰ ওপৰলৈ উঠি আহিছে। কিন্তু কি হ'ল? শত্ৰুৰ এতিয়াও দেখা দেখি নাই কিয়? আগৰ দুদিন দোকমোকালিতে সিহঁতৰ আক্ৰমণ আৰম্ভ হৈছিল। আজি কিন্তু সম্পূৰ্ণ নিস্তব্ধ। পলাই গ'ল নেকি? সেই যেন হয়। ভগৱানক শতকৌটিবাৰ প্ৰাৰ্থনা কৰিলোঁ। অলপ পাছতে কিন্তু চোৰাংচোৱাৰ মুখে শুনিলোঁ শত্ৰু পলাই যোৱা নাই, কিন্তু দূৰৈত সিহঁতৰ গৱেষণা চলিছে। সিহঁতৰ অৱস্থাও যে আমাৰ দৰে হৈছে তাক অলপ ধৰিব পাৰিছোঁ। এই দুদিনতে আমাতকৈ 4-5 গুণে সৈন্য হেৰুৱাইছে। তথাপিও এতিয়াও সিহঁতৰ শক্তি আমাতকৈ বহুত গুণে বেছি। আমাৰ এই সৰু সৰু ল'ৰাবোৰক, বুঢ়াবোৰক সিহঁতে যে হেলাৰঙে বধ কৰিব পাৰিব তাত কোনো সন্দেহ নাই। কিন্তু ভাবি নাপালোঁ তাকেই সোনকালে কৰা নাই কেলৈ? কিহৰ গৱেষণা কৰিছে? ইচ্ছা হ'ল হঠাৎ অপ্ৰস্তুত অৱস্থাত চাৰিওফালৰ পৰা আচম্বিতে আক্ৰমণ কৰি সিহঁতক শেষ কৰি দিওঁ। কালিৰ সৈন্যবাহিনী থকা হ'লে কোনো কথাই নাছিল, নিশ্চয় তাকেই কৰিলোঁহেঁতেন। কিন্তু আজি এই ল'ৰাবোৰক লৈ সেই সাহ নহ'ল। গড়ৰ ওচৰৰ পৰা আগুৱাই যোৱা মানেই নিৰ্ঘাত মৃত্যু। যি হয় অপেক্ষা কৰিবই লাগিব। যিমান সময়লৈকে শত্ৰুৱে নিজে দেখা নিদিয়েহি সিমান পৰলৈ। চাই থাকোঁতেই বেলি মূৰৰ ওপৰ পালেহি। তাৰ পাছত লাহে লাহে পশ্চিম আকাশলৈ আগবাঢ়ি গ'ল। সৰু সৰু ল'ৰাবোৰ চঞ্চল হৈ উঠিল। অদম্য কৌতূহল, অচিৰস্থায়ী আশালৈ ইটোৱে সিটোক সুধিছে, যুদ্ধ আজি নহয় নেকি? ভাবি আচৰিত লাগিল সিহঁতৰ যুদ্ধ কৰা আগ্ৰহ দেখি। কেনেকৈ সিহঁতৰ ইমান উৎসাহ, এনে সাহ এতিয়াও আছে? হয়তো মাক, বুঢ়ীমাকৰ মুখত সৰুৰে পৰা শুনি আহিছে, দেশৰ কাৰণে যুঁজ কৰি প্ৰাণ দিয়াই প্ৰকৃত বীৰৰ ধৰ্ম। আজি সিহঁতেও সেই বীৰ ধৰ্ম পালন কৰিবলৈকে হয়তো উৎসুক হৈ উঠিছে। দুখ হ'ল সিহঁতে বুজা নাই যুদ্ধৰ ভয়াৱহতা। সিহঁতে নাজানে, দেখা নাই তপত তেজৰ বিভৎস নগ্নতা। তথাপি ইমান দুখতো এই সৰু সৰু ল'ৰাবোৰৰ সাহ দেখি গৌৰৱ বোধ কৰিলোঁ। ইচ্ছা হ'ল ঐশ্বৰিক শক্তি থকা হ'লে এই মুহূৰ্ততে সিহঁতৰ সাহ অনুযায়ী একোটা অসুৰৰ শক্তি দি গঢ়ি তোলোঁ। সময় পাৰ হৈ গৈছে। দুপৰীয়া শেষ হৈ আবেলি হোৱাৰ লগে লগেই এই প্ৰথমবাৰ হঠাৎ পাছফালৰ পৰা লক্ষ্মীনাৰায়ণৰ সাৱধানবাণী কাণত পৰিলেই বুজিলোঁ সি কিহৰ সংকেত। অলপ পাছতে শত্ৰুৱে দেখা দিলেহি। অভিনৱ ৰণকৌশলেৰে লাহে লাহে সিহঁত আগবাঢ়িছে। সন্মুখত 7-8টা বৰটোপ লৈ তাৰ আৰে আৰে শত্ৰু সৰু সৰু একোটা দল ক্ৰমাৎ ওচৰ চাপি আহিছে। প্ৰথম আৰম্ভ হ'ল মাথো বৰটোপৰ যুদ্ধ। গড়ৰ আঁৰত গুপ্তভাৱে থকা আমাৰ 3টা বৰটোপ সমানে ঘণ্টাৰ পাছত ঘণ্টা ধৰি গৰ্জন কৰিলে। মুক্ত হৈ থকা সিহঁতৰ কেইবাটাও বৰটোপ আমাৰ আঘাতত অকৰ্মণ্য হৈ গ'ল। তাৰ পাছত কিছু সময় চলিল ধেনুকাঁড়ৰ যুঁজ। মাজে মাজে সৰু সৰু খণ্ডযুদ্ধও হ'ল। শেষলৈ আকৌ আৰম্ভ হ'ল সমূহ সমৰ। লাহে লাহে সি ভীষণ আকাৰ ধাৰণ কৰিলে। দুই দলেই আজি উন্মাদ হৈ উঠিলোঁ। দুই দলেই ভালকৈ বুজিছোঁ আজিৰ যুদ্ধই শেষ যুদ্ধ। আজি গধূলিৰ আগে আগেই পৰাজয়ৰ কলংক নহয়, বিজয়ৰ গৌৰৱ
কাৰ কপালত কি উঠিব তাৰ বিচাৰ হৈ যাব। সৰু সৰু ল'ৰাবোৰৰ আৰ্তনাদ, বুঢ়াবোৰৰ বিকট চিঞৰ, বাকীবোৰৰ হুংকাৰ, সকলো মিলি চৌদিশে প্ৰলয়ংকৰী তাণ্ডৱ নৃত্য চলিল। এজন এজনকৈ আমাৰ প্ৰায় সকলো শেষ হৈ গ'ল। আঁতৰি গ'ল, যদুসুৰাও গ'ল, আৰু এইবাৰ দেখিলোঁ ৰামো গ'ল। তাৰ ঠিক লগে লগে অভাৱনীয়ভাৱে গড়ৰ চাৰিওকাষে বিয়পি পৰা যুঁজৰ মাজলৈ দৌৰি আহিল সৰু এটা ল'ৰা, হাতত এখন নলীয়া কটাৰী। সেয়া শ্যাম। ককায়েকক মৰা দেখি চিঞৰি চিঞৰি কোনেও মন কৰাৰ আগতেই যুঁজৰ মাজলৈ লৰ দিলে, ৰাম ৰাম! কিন্তু ৰামৰ ওচৰ পোৱাৰ আগতেই শত্ৰুৰ নিষ্ঠুৰ বল্লম এপাতৰ আগত 9 বছৰীয়া শ্যাম প্ৰায় 9 হাত শূন্যলৈ উঠি আকৌ মাটিত আছাৰ খাই পৰিলেহি। মুখেৰে একো চিঞৰিবলৈকে নাপালে। বিধৱা জয়াৰ 2 সন্তানে একেলগেই একে সময়তে প্ৰাণ দিলে। বুজি নাপালোঁ শ্যাম যুঁজৰ মাজলৈ কেনেকৈ আহিবলৈ পালে। যদুসুৰাৰ মৃত্যু আৰু দুখৰ। যুঁজৰ আগতে পাশাৰ ঢালখন গড়ৰ চেপা এটাত থৈ ৰণ কৰিছিল। হঠাৎ দেখিলে বৰটোপৰ আঘাত লাগি ওচৰৰ গড়ৰে চোৱা উৰি গৈ ঢালখন মাটিত পৰি গৈছে। তাৰ ওচৰতে কেইটামান শত্ৰু। আৰ্তনাদ কৰি সুৰাই ঢালৰ ওচৰত থকা শত্ৰুটোক বধ কৰি ঢালখন ধৰিবলৈ গ'ল। কিন্তু পাছফালৰ পৰা আন এটাই সুৰাক আঘাত দিলে। সুৰাই ঘূৰি প্ৰতি আঘাত কৰিবলৈ উঠিব খুজিছিল, কিন্তু আৰু নোৱাৰিলে। জীৱনৰ চিৰসংগী সেই ঢালৰ ওপৰতে মুখ ঠেকেচা খাই খুৰা পৰি গ'ল চিৰজীৱনৰ কাৰণে। গধূলি হোৱাৰ লগে লগেই আমাৰ পৰাজয়ো স্পষ্ট হৈ দেখা দিছে। আগৰ 2 দিন আন্ধাৰ হোৱাৰ লগে লগেই যুঁজৰ মাজলৈ শিথিলতা নামি আহিছিল। আজি কিন্তু ক্ৰমাৎ তাৰ উগ্ৰতা উঠিছে। শত্ৰুৱে বৰটোপৰ আঘাতত অলপ অলপকৈ গড়ৰ এফাল ভাঙি নিছে, আৰু যদি কিছু সময়লৈ তাক ৰক্ষা কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ ধ্বংস অনিবাৰ্য। সিহঁতে বুজিছে আৰু বেছি নাই। শত্ৰুৰ এটা দুৰ্ধৰ্ষ দলপতিয়ে অলপ দূৰৈত থিয় দি যুদ্ধ পৰিচালনা কৰিছে। তাৰ সৈন্যবোৰক সময় বুজি আমাৰ দুৰ্বল অংশ আক্ৰমণ কৰিবলৈ সংকেত দিছে, উৎসাহ দিছে। চল বুজি অশোকক মই ইংগিত কৰিলোঁ, আৰু খন্তেক পাছতে দুফালৰ পৰা আমি দুয়ো অলপ অলপকৈ তাৰ ওপৰলৈ আগবাঢ়িলোঁ। শত্ৰুৱে বুজি নাপালে আমাৰ উদ্দেশ্য। বহুত কষ্ট, বহুত আঘাত কৰি আৰু আঘাত লৈ শেষত এবাৰ তাৰ কাষ পাই অশোক আৰু মই দুই একেলগেই তাক আঘাতৰ পাছত আঘাত কৰি বধ কৰিলোঁ। দলপতিৰ মৃত্যুত খন্তেকলৈ শত্ৰুৰ মাজত হোৱা-দোৱা লাগি গ'ল। তাৰ পাছত লগে লগে পাছ হুকিল। কিছু সময় ৰণৰ কৌশল, ৰণৰ মাজলৈ আকৌ নামি আহিল শিথিলতা। বোধ কৰোঁ সিহঁতে এই বাতৰি বহুত পাছত থকা সিহঁতৰ প্ৰধান প্ৰধান সেনাপতিবোৰক দিবলৈ পাছুৱাই গ'ল। আজি অশোক আৰু মোৰ দৰেই লক্ষ্মীনাৰায়ণ ডাঙৰীয়ায়ো সমানে যুঁজ কৰিছে। খন্তেকলৈ যুঁজ বন্ধ হোৱাত মোৰ ওচৰলৈ আহি আকৌ এই ভয়ংকৰ আদেশ দিলে, যুঁজৰ পৰা আঁতৰি গৈ যাকে য'তে পাওঁ গোটাই লৈ মন্দিৰৰ আগত থকা বৰটোপটো নি দলঙৰ উত্তৰ পাৰে থকাটোৰ সৈতে জোৰ পাতি শত্ৰুক নদী পাৰ হ'ব খুজিলে বাধা দিব পাৰোঁ। তাৰেই সমুচিত উপায় কৰিব লাগিব।